এই সময়ত নিশ্চয় তেনেকুৱা 16 ডিপাৰ্টমেণ্টক ষ্টেটত গোটাই দিয়া তেনেকা কৰিব পৰা নাছিল 3.5 বছৰ চৰকাৰী চাকৰি 3rd গ্ৰেড 4th গ্ৰেড দিব নোৱাৰা সিস্টেমটো বিটিআৰ গভৰ্ণমেণ্টত কৰি দিছে 6 শিডিউলক স্ক্ৰেপ কৰাৰ যেটো প্ৰক্ৰিয়া হৈছে বুলি বিশ্বজিৎ দৈমাৰী ছাৰে চিঠি প্ৰেৰণ কৰিছে এই এডভাইসও দিব নোৱাৰে কোনো বহুত ওপৰত আছে না বিটিআৰ বহুত ওপৰত আছে না তাৰ কাৰণে বিশ্বজিৎ দৈমাৰীও তেখেতো মানে এডভাইস দিব নোৱাৰে দাখালি বিশ্বজিৎ দৈমাৰী স্পিকাৰ সারা 6 শিডিউलनि बाथ्राखौ ना माखासे खेंफोरथि मोजाङैनो खेंफोरथिखौ होलांदों होननानै आं सानो जिहेतु गोविंद सारा बिथां मोनसे नटिफिकेशन ओंखारनायनि सायाव स्टेटमेन्ट होदोंमोन बा बायदि रोखोमनि बाथ्राखौ बुंदोंमोन तो हयतोबा बावहाय गोविंद सारा एसेब्लाबो मोनथिबाय बा खोनाबायबो जानांगौ नायनाया मोजां 6 शिडिउलनि माखासे थांनाय बिटिसि एकर्डआव मा दङमोन मा गैयामोन बेफोरखौ तो बेखौ लानानैनो बिक्रम दैमारिया गावनि फेसबुक पेजआवहाय लाइभ हगारनायखौ जों नुदोंमोन आरो बेखौ गोबाङानो नायबायबो मोनथिबायबो जानांगौ बिश्वजित दैमारी सारनि सायाव बिथाङा धन्यबाद होनायखौ जों नुनो मोनदों दा नायनानै लानि तो 6 शिडिउलनि बारै गोविंद सारमोना नायाखैब्ला रिपिट खालामनानै नायफिनोब्ला मोजां जागोन मा दङ मा गैया नङा होमबा बेखौ आरोखि तो जों बिक्रम दैमारीनिखौ एसे नायनानै लानि गुड मर्निं एभरिवान पुনৰ আপোনালোকৰ মাজত আজি মই বিক্ৰম দৈমাৰী এজন ব্যক্তিক নিশ্চয় ধন্যবাদ দিবা লাগিব যিমান যি হলিও বিশ্বজিৎ দৈমাৰী ছাৰৰ নেতৃত্বত তেখেতৰ বাইকত যোগেদি আৰু তেখেতৰ এই লেটাৰৰ যোগেদি আমাৰ বিটিচিত যেটো আৰু 6 শিডিউলক স্ক্ৰেপ কৰা নিচিনা যেটো কমিটি গঠন কৰি দিয়া হৈছিল পুনৰ ব্লক পঞ্চায়তক ৰিঅৰ্গানাইজেশ্যনৰ কাৰণে কমিটি গঠন কৰি দিছিল এই কমিটি গঠন কৰাটো এই বিটিচিৰ একৰ্ড মতে 6 শিডিউলক স্ক্ৰেপ কৰাৰ যেটো প্ৰক্ৰিয়া হৈছে বুলি বিশ্বজিৎ দৈমাৰী ছাৰে চিঠি প্ৰেৰণ কৰিছে এই চিঠি এই হোমোলোচনা আৰু এই অবজেকশন নিশ্চয় একসেপ্টেড হৈছে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মোৰ ধন্যবাদ থাকিব তেখেতসকলে নিশ্চয় আৰু কেবিনেটত কথা পাতি ফালে এইটো মানে উঠাই দিয়া নিচিনা কৰিছে আৰু নিজৰ পাৱাৰত নিজৰ আপোনালোকে কৰি ল'ব পাৰিব তেনেকুৱা ঠিক তেনেকুৱা এই নটিফিকেশন আমি দেখিবলৈ পাইছো হয় বিশ্বজিৎ দৈমাৰী নহলে এটোৱে হয়তো চলিলো হয় এনেকৈ মানে সিস্টেমটো থাকিলো হয় 6 শিডিউলৰ যেটো পাৱাৰ মানে স্ক্ৰেপ কৰা নিচিনা হলো হেতেন তাৰ কাৰণে মই বিশ্বজিৎ দৈমাৰী ছাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ যাচিছো কিন্তু মই বিশ্বজিৎ দৈমাৰী ছাৰক আজি কম আপুনি যদি কব পাৰিলে হেতেন আমি যেতিয়া হাগ্ৰামা মহিলাৰে এই নেতৃত্ব দিয়া বিপিএফ গভৰ্ণমেণ্টত আমি সৰকাৰ চলাই আছিলো এই সময়ত আমাক তেনেকুৱা এই যোজাবিলাক তেনেকুৱা সিস্টেম বিলাক কৰিব পৰা নাছিল হাগ্ৰামা মহিলাৰী লগত আমি যেটো গভৰ্ণমেণ্ট চলাই থকা সময়ত তেনেকুৱা এই 6 শিডিউলৰ সিস্টেম বিলাক এই ৰাইজে বেয়া পোৱা এই আইনৰ বিৰোধী তেনেকুৱা সিস্টেম বিলাক কৰিব পৰা নাছিল বুলি আপুনি এই কবা পাৰিলে হেতেন নিশ্চয় ৰাইজে আৰু বুজিলো হয় আপোনাক ভাল পালো হয় এই সময়ত নিশ্চয় তেনেকুৱা 16 ডিপাৰ্টমেণ্টক ষ্টেটত গোটাই দিয়া তেনেকা কৰিব পৰা নাছিল 3.5 বছৰ চৰকাৰী চাকৰি 3rd গ্ৰেড 4th গ্ৰেড দিব নোৱাৰা সিস্টেমটো বিটিআৰ গভৰ্ণমেণ্টত কৰি দিছে এইবিলাক কৰিব পৰা নাছিল বুলি আমি যেতিয়া নেকি এই বদলেনত সৰকাৰ পৰি আছিল হাগ্ৰামা মহিলাৰী লগত তেনেকা কৰিব পৰা নাছিল বুলি আপুনি কবা পাৰিলে হেতেন আৰু বহুত ৰাইজে আপোনাক ভাল পালো হয় কিয়নো এতিয়া এই আপুনি নকলে নিশ্চয় এই যেটো প্ৰক্ৰিয়া এই যেটো ডিস্ট্ৰিক্ট লেভেল কমিটিৰ যোগেদি ৰিঅৰ্গানাইজেশ্যনৰ কাম এতে হলো হয় এতিয়া বন্ধ হল এই আসাম গভৰ্ণমেণ্টে কেবিনেটত নিশ্চয় আৰু এইটো ভালকে নটিফিকেশন দিয়া হল এতিয়া নিজৰ
এই ক্ষমতাত নিজৰ 6 দলৰ পাৱাৰতে আমি কৰিব পাৰিব বুলি নিশ্চয় নটিফিকেশ্যন দিয়া হৈছে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু বিশ্বজিৎ দৈমাৰী ছাৰক ধন্যবাদ যাচিছোঁ হয় কেতিয়াবা আসাম গভৰ্ণমেণ্টে জানিলেও নাজানা নিচিনা গম পালিও গম নোপোৱা নিচিনা তেনেকুৱা এই চিষ্টেমবিলাক জাপি দিয়াটো আমি দেখিবলৈ পাইছে কি কয় কি নকয় কেনেকা সমালোচনা হয় বিটিআৰৰ এই লিডাৰবিলাকে কি কমেণ্ট দিয়ে এইটো অলপ চাই চাম অলপ চুই চাম তেনেকুৱা চিষ্টেমৰ আপোনালোকক কৰাটো আমি দেখিবলৈ পায় হয় এই বিটিআৰৰ কেইজনমান নেতাবিলাকে IPS IS টপ ৰেংকৰ IPS IS বিলাকৰকৈ অধিক চিন্তা কৰিব পাৰা আমি তেনেকুৱা কোৱাটো এই ভাবাটো আমি দেখিবলৈ পাওঁ এডভাইসো দিব নোৱাৰে কোনো বহুত ওপৰত আছে না বিটিআৰ বহুত ওপৰত আছে না তাৰ কাৰণে বিশ্বজিৎ দৈমাৰীও তেখেতো মানে এডভাইস দিব নোৱাৰে বহুত ওপৰত আছে মানে এতিয়া গম পালে না কেবিনেটে ডাইৰেক্ট এই নটিফিকেশ্যন ওলাইছে আপোনালোকে নিজে কৰি লওক কিন্তু তেখেতে নকলেতো এই ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ যোগেদিয়ে এই প্ৰক্ৰিয়া এই আৰম্ভ হলো হয় এই ষ্টেটৰ মিনিষ্টাৰবিলাকে ষ্টেটৰ কেইজনমান এই অফিচাৰবিলাকে কমিটি থাকি পেলাই কামটো কৰিলে হয় আমাৰ কি হলো হয় 6 দলৰ পাৱাৰ স্ক্ৰিপ্ট হলো হয় এতিয়া চাওক আগতে 16 ডিপাৰ্টমেণ্ট লৈ গৈছে আমাৰ দিনত কৰিব পৰা নাছিল বিশ্বজিৎ দৈমাৰীয়ে ক'ব পাৰিব লাগিছিল যে 3.5 বছৰ চৰকাৰী চাকৰি দিব নোৱাৰা এই জব্দ কৰি ৰাখিছিল আমাৰ দিনত কৰিব পৰা নাছিল যেটা নেকি আমি BPF আছিল নিশ্চয় ক'ব পাৰিলে আৰু ভাল হলহেঁতেন এতিয়া এই সঁচাকৈ আমি ভাল পাইছোঁ যেন তেনেকুৱা এডভাইস আৰু BTCক বাচাবৰ কাৰণে সকলোৱে যেন এই ষ্টেপ ফৰৱাৰ্ড কৰিব আশা কৰিছোঁ আৰু বেছিকৈ ক'বলৈ নাযাওঁ এইখিনি কৈ আপোনালোকক মই ধন্যবাদ আছোঁ থেংক ইউ